নমস্কাৰ বন্ধু-বান্ধৱীসকল, টেকন'লজি মাইনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম ফ্লিপকাৰ্টৰ জৰিয়তে যিসকল কৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তি আছে তেওঁলোকক আমি কিদৰে সহায় কৰিব পাৰিম বা কিবা এটা ডনেট কৰিব পাৰিম সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম অতি কম সময়ৰ ভিতৰত। গতিকে ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো আপোনাৰ চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যদি মই নতুন কেতিয়াবা ভিডিঅ' আপলোড কৰোঁ সেই ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবলৈ। গতিকে আহক অকণো পলম নকৰাকৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকেও যদি ফ্লিপকাৰ্টৰ জৰিয়তে কিবা ডনেট কৰিব বিচাৰে তেনেহ'লে ফ্লিপকাৰ্টটো আপোনালোকে অ'পেন কৰি ল'ব মোবাইলৰ। মই ফ্লিপকাৰ্টটো অ'পেন কৰি লৈছোঁ। আপোনালোকৰ ফ্লিপকাৰ্ট অ'পেন কৰিব আৰু ইয়াত আপোনালোকে কিদৰে কৰিব মই আপোনালোকক জনাই দিছোঁ। আমি কিবা এটা যেতিয়া বস্তু অৰ্ডাৰ দিওঁ সেই অৰ্ডাৰ কৰাৰ বিনিময়ত ফ্লিপকাৰ্টে আমাক কিছুমান ছুপাৰ কইন্স দিয়ে। সেই ছুপাৰ কইন্সৰ জৰিয়তেই আমি ডনেট কৰিব পাৰিম। গতিকে প্ৰথমতে আমি ফ্লিপকাৰ্ট অ'পেন কৰিলোঁ। তাৰপিছত ইয়াত তললৈ আহিব, যিটো ছেকেণ্ড অপশ্যন আছে ছুপাৰ কইন, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ছুপাৰ কইন্স জ'নলৈ আহিব। ইয়াত দেখিবলৈ পাইছে ওপৰত মোৰ ২৬টা ছুপাৰ কইন্স আছে। এই ২৬টা ছুপাৰ কইন্সৰ জৰিয়তে বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে মোৰ ইয়াত টোটেল ২৬টা আছে ছুপাৰ কইন্স। ২৬টা ছুপাৰ কইন্সেনো কি ডনেট কৰিব পাৰোঁ চাওঁ আহক। ইয়াৰ পিছত আপোনালোকে তলত যিটো আছে ডনেট অপশ্যনত ক্লিক কৰিব। মই ডনেটত ক্লিক কৰিলোঁ। ইয়াত দিছে যে আপুনি ২৪টা কইন্স দি এখন মাস্ক দিব পাৰিব। আৰু তলত আছে আপোনাৰ ১২০টা ছুপাৰ কইন্সৰ জৰিয়তে ৫খন মাস্ক ডনেট কৰিব পাৰিব। আৰু ৫জন মানুহক যদি আপোনালোকে কিবা আহাৰৰ যোগান ধৰে তেতিয়া আপোনাৰ ৪০০ ছুপাৰ কইন্স থাকিব লাগিব। আৰু যদি ৮০টা ছুপাৰ কইন্স দিয়ে তাৰ বিনিময়ত আপোনালোকে কেইজনমান মানুহৰ কাৰণে আপোনালোকৰ কিছুমান খাদ্য আপুনি দান কৰাৰ দৰে হ'ব, খাদ্য দান কৰিব পাৰিব। গতিকে মোৰ ইয়াত কোনো ধৰণৰ ছুপাৰ কইন্স তেনেকুৱা নাই। গতিকে মোৰ যি ২৪টা ছুপাৰ কইন্স জৰিয়তে মই এখন মাস্ক ডনেট কৰিম। গতিকে ইয়াৰ পাছত আপোনালোকে এক্সপ্ল'ৰ নাওত ক্লিক কৰিব। এক্সপ্ল'ৰ নাওত ক্লিক কৰাৰ পিছত এইবোৰ আপোনালোকে পঢ়ি ল'ব, মানে কেনেধৰণে কি হ'ব এইখিনি পঢ়ি ল'ব। মই তাৰপিছত ইয়াত যিটো লাষ্টত আছে ক্লেইম নাওত মই ক্লিক কৰিম। ক্লেইম নাওত ক্লিক কৰিছোঁ। তাৰপৰা ইয়াত দিছে যে ইউ হেভ ৰিড দ্য অফাৰ ডিটেইলছ TNC। ক্লেইম নাওত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কনফাৰ্ম কৰি দিব। মোৰ ছুপাৰ কইন্স ২৪টা ইয়াৰ পৰা কাট খাব, সেইটোকে ইয়াত দিছে। মই কনফাৰ্মত ক্লিক কৰিছোঁ। আৰু আপোনালোকৰ মোবাইলৰ যিটো ইয়াত ৰেজিষ্টাৰ মোবাইল নম্বৰ আছিলে সেই ৰেজিষ্টাৰ মোবাইলত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। মোৰ মোবাইলত OTP আহি গৈছে, সেই OTPটো মই ইয়াত এণ্টাৰ কৰিম। আপোনালোকেও কৰি ল'ব। OTP ভেৰিফাই হৈ গৈছে আৰু ইয়াত দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন দিছে। মই যিটো ডনেট কৰিলোঁ এই ডনেট অলৰেডি হৈ গৈছে। গতিকে আপুনিও আপোনাৰ ফ্লিপকাৰ্টৰ যিকেইটা ছুপাৰ কইন্স আছে সেই ছুপাৰ কইন্সৰ জৰিয়তে যিসকল কৰোনা পীড়িত লোক আছে সেই লোকসকলক কিছু পৰিমাণে অলপ হ'লেও সহায় কৰক। বন্ধুসকল, আজি ভিডিঅ'টো বনোৱাৰ মূল কাৰণ এটাই, যিসকল ব্যক্তি কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আছে আৰু যিসকল দুখীয়া মানুহ এই লকডাউনৰ সময়ছোৱাত এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰি ফুৰিছে সেই লোকসকলক সহায় কৰিবলৈ আজি ভিডিঅ'টো মই প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াত কোনো ধৰণৰ ব্যক্তিগত স্বাৰ্থ জড়িত নাই। গতিকে আহক আমি সকলোৱে সহায় কৰোঁ আৰু একলগ হৈ কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিওঁ। গতিকে ধন্যবাদ। জয় আই অসম।